ওয়াও গাইজ আপোনালোকে নিশ্চয় দেখা পাইছে আকাশৰ ফালে দুখন ৰকেট আহি আছে আৰু পিছফালে মানে পুৰা কেমেৰা লৈ থিয় হৈ আছে। তো ইয়াত কি হৈছে চাই লওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল গাইজ। আজি গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদী চাবলৈ। মই মানে কোনোদিন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যোৱা নাই, তো ভাবিছোঁ আজি গৈ আপোনালোকক পুৰা ভালকৈ দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ আজি হৈছে দেওবাৰ, সেইকাৰণে মানে দাদাৰ দোকান বন্ধ আছে। তো ভাবিলোঁ অলপ ঘূৰি আহোঁ আৰু আপোনালোককো দেখাই লওঁ। তো ভিডিঅ'টো চাই থাকক। গাইজ চাওক না, মই ইমান ষ্টাইল কৰি চশমা লৈ আহিছোঁ আৰু হেলমেটটো একেবাৰে অৱস্থা শেষ কৰি দিলে। ফাইনেলি আহি গ'লোঁ। এইটো চাইডত চাওক নদী আছে, ওচৰত গৈ আপোনালোকক দেখাই আছোঁ ভালকৈ। গাইজ ফাৰ্ষ্ট টাইম ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আহিছোঁ আৰু এই যিবিলাক জাহাজ দেখা পাইছে এইবিলাকো মানে ফাৰ্ষ্ট টাইম সন্মুখত থিয় হৈ দেখিছোঁ আৰু অলপ পিছত এইবিলাকত উঠিবৰ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। গাইজ গমেই পোৱা নাই এইটো নদী নে কি, মানে সাগৰ যেন লাগিছে। চাওক ইমান ডাঙৰ নদী। চাওক ইয়াতে ব্ৰহ্মপুত্ৰ নদীত বৰশী বাই আছে। দাদা মাছ লাগে নেকি? মাছ পাইছেনে? অঁ, কি মাছ পায়? কিমান ধৰণৰ মাছ আছে কেনেকৈ কম? মাছৰ হিচাপ নাই ইয়াতে। আচ্ছা আচ্ছা, সব মাছে চাওক কিমান ডাঙৰ নদী। কি ইয়াত যে মানে জাহাজ বান্ধি থোৱা হৈছে, চাওক না কিমান ডাঙৰ ডাঙৰ ৰছী। এইবিলাক ৰছী ছিঙিব নেকি? চাওক ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ। চাওক মানে পুৰা ঘৰৰ নিচিনা জাহাজ। চাওক এনেতো মোবাইলত ইণ্টাৰনেটত দেখিছিলোঁ, কিন্তু আজি মানে একেবাৰে সন্মুখত। চাওক মোৰ একেবাৰে সন্মুখত দেখি আছোঁ, কেনেকুৱা লাগিছে। এখনৰ ওপৰত উঠি আহিছোঁ আৰু এনেকুৱা লাগিছে যে পুৰা ঘৰৰ নিচিনা লাগিছে। চাওক গাইজ এইখনৰ ওপৰত মই আপোনালোকক ভালকৈ দেখাব পৰা নাই, কাৰণ এইখিনি মানে পুৰা ধুই দিয়া হৈছে। ইয়াতে CM আহিব আৰু পুলিচ আহিব, চব আহিব। সেইকাৰণে পুৰা ধুনীয়া কৰা হৈছে। মই যদি এতিয়া জোতা লৈ উঠি যাওঁ কেনেকুৱা হ'ব, সেইকাৰণে ইয়াত উঠিব পৰা নাই। তো সেইফালে আপোনালোকক গৈ দেখাই আছোঁ। চাওক নাও জাহাজ চব আছে। ইয়াতে নদীত পুৰা গাও ধুই আছে। চাওক চাওক চব একেবাৰে চকুৰ সন্মুখত কেনেকুৱা লাগিছে। চাওক আৰু এই চাওক নদীৰ ওপৰত, নদীৰ মাজতে মানে এইবিলাক মূৰ্তি থোৱা হৈছে। এতিয়া এখনৰ ভিতৰত সোমাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাওক না, এইখনৰ মানে ভিতৰত সোমাই এনেকুৱা লাগে নেকি এইখন যে নদীৰ ওপৰত আছে। চাওক এই চাওক একেবাৰে কাষত আহি গৈছোঁ। চাওক কিমান ডাঙৰ নদী, ইয়াৰ পৰা পুৰা দেখা গৈছে। আৰু ইয়াতে নদীৰ মাজতে মূৰ্তি। ইয়াতে আহিছোঁ যেতিয়া দুই এখন ফটো মাৰিলোঁ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत अब ভাবিছিলোঁ এইখনৰ ওপৰত উঠি মানে পুৰা ইফালে ঘূৰিম, কিন্তু এইখনেতো মানে পুৰা সিপাৰত লৈ যাব। আৰু সিপাৰত লৈ যদি আহে তেনেহ'লে মানে এতিয়া বাজিছে 4টা বাজি যাব। তো পিছত আমাৰতো ইমান সময়ো নাই, তথাপিও এখনৰ পৰা নামি যাওঁ, বেলেগ এখনত চাম। ইয়াতে পুৰা টিকেট কটা চলি আছে, তো আমিতো নোৱাৰিম, ইমান সময় নাই। আজিতো জাহাজখন চলিব নোৱাৰিলোঁ, কাৰণ বেড লাক, কাৰণ পুৰা সন্ধিয়া হৈ যাব তেওঁলোক মানে ঘূৰি আহোঁতে। তো আমাৰতো ইমান সময় নাই, সন্ধিয়া হ'লে কেনেকুৱা হ'ব। তো আৰু এদিন আহি চেষ্টা কৰিম এইবিলাকত উঠি ঘূৰিবলৈ। তো গাইজ এতিয়া ইয়াতে দেখোন মানে পুৰা কেমেৰা লৈ আৰু ইমান মানুহো আহিছে। তো এতিয়া দাদাই মানে সুধি আছে ইয়াতে কি হৈছে, কিবা হৈছে নেকি। তো এতিয়া তেওঁলোকে কৈছে যে ইয়াতে কিবা ট্ৰেইনিং আছে। তো কি ট্ৰেইনিং হ'ব আপোনালোকে চাই থাকক। চাওক ইয়াতে মানে পুৰা ট্ৰেইনিং চলি আছে। ইয়াতে পুৰা কেমেৰা লৈ চাওক পুলিচো আহিছে আৰু মানে
গাইজ এয়া চাওক বিল্ডিঙৰ ওপৰত পৰা কেমেৰা দি ভিডিঅ' কৰি আছে চাওক ইয়াত দেখা পাইছে আপোনালোকে চাওক গাইজ এতিয়া মানে আপোনালোকে এই আকাশৰ ফালে মানে পুৰা মনোযোগেৰে চাওক কাৰণ ইফালে ৰকেট আহিব ইয়াতে মানে ৰকেটৰ কিবা ট্ৰেইনিং দিয়া হৈ আছে এয়া চাওক আপোনালোকে মানে দুখন ৰকেট আহি আছে তো ইয়াতে ৰকেটৰে কিবা ট্ৰেইনিং দিয়া হৈ আছে চাওক আপোনালোকে আপোনালোকে নিশ্চয় নদীটো দেখা পাইছে আৰু ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ ভাবিছোঁ আপোনালোকক দেখাই লওঁ তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু গাইজ যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখাব নেক্সট ব্লগত তো বাই বাই